কম বয়সত বিয়া আমাৰ ছাৰৰ তোমাৰ কি কম পাহাৰৰ মাজতো যে এনেকুৱা ফিল্ম ভাবাই নাছিলো তো আহি তো গাইজ গুড মৰ্নিং গাইজ আৰু ছাৰৰ বিয়া আছে আমি বিয়াৰ কাৰণে বস্তু লৈ যাই আছো এইটো মিছা কথা নহয় আৰু ছাৰ আমাৰ ড্ৰাইভাৰ এইটো আৰু মই এখন চেয়াৰ লৈ লৈছো ধুনীয়াকে কম বয়সত বিয়া আমাৰ ছাৰৰ কুইনা কৰ কি কৰ জুনি কৈ দিব কুইনা গাঙৰে বিয়া দিনা ক'বা দিছে কিন্তু বিয়াৰ আগত ক'বা দিয়া নাই অহাকালি দেখাই আছো হয় না নহয় আপোনালোকে নিশ্চয় গম পাব ভিডিঅ'টো চাই থাক মানে নেক্সট ভিডিঅ' চাই থাক গম পাই যাবি আজি কামৰখিনি আজি কৈ আছো মই লাষ্টলৈকে চাই থাক বাপ এটাই তুমটো হেভি ড্ৰাইভাৰ হো বিশ্বাস আমাৰ জনীৰ আৰু ছাৰৰ বিয়া অ' মাই গড কৈ উঠিলোঁ আৰু এতিয়া মোবাইল থব একদম অৱস্থা বেয়া হৈ আৰু ছাৰে পূজা দিব যাই আছে মন্দিৰত চাকি জ্বলাবা আৰু মই গা ধোৱা নাই যিহেতু জাষ্ট এইখিনিৰ পৰা চাম আৰু গা ধুম গা ধুই মেলি ওলাই আছোঁ তাৰপাছত বাকী কাম কৰি আছোঁ খাই ডাকিলে তাতে পূজা মানে লাষ্ট সেৱাকাৰী যাব মানে ইফালৰ পৰা আনি এইবাৰ বেলেগত যাব নিজৰ ঘৰত মানে তাকেতো বেলেগত মানে বেলেগত আছিল বেলেগত যাব থকা বেলেগত নাছিল নিয়ম মতে মানে একদিনৰ কাৰণে তাতে নিব লাগে আজি দৰাই আমাৰ কইনা তো কইনাটোক আমি লৈ আহিলোঁ এতিয়া দৰাৰ ঘৰত তিনিটা পূৰা আগবাঢ়াই আছে সিহঁতক অলপমান প্ৰব্লেম হৈ আছে কাৰণটো হ'ল যে যোৱাকালি 3টা বজালৈ কাম কৰিলোঁ এই দৰা ঘৰীয়া আমাৰ কইনা আৰু কইনা দেখা নাই কিমান ভালকৈ আনিছোঁ খাই দৰা খাই কইনা নিজে পাতা পোৱা নাই ধেমালি কৰি আছে গেছে নাভাবি কইনা ঘৰে বেষ্ট WEL তাৰে W নাই এই দৰাটো মাজে মাজে হাই থৈ যাইচোন কইনাটো ঠিকে থাকে কিন্তু দৰাটো হাই থৈ যায় পিছত ডিজে গান লাগে তাৰমানে হা দুখ নেকি বাবা হা নাম্বাৰ 1 আনবক্সিং হ'ব যাই আছে মানে আমাৰ ফালৰ পৰা ফাৰ্ষ্ট গিফ্ট আৰু গিফ্ট কৰিব জুনি দাদা ফটাফট আনবক্সিং বেলেগক যে দেখা আছা নিজে কি দিবি এতিয়াও কোৱাই নাই কৰ না বস্তু খুল গোটেই খুল ওচৰত থকা ছোৱালীটোৰ চকু একদম এক্সৰে মেচিন নিচিনা এনে জানে সি ওলা ফাৰ্ষ্ট গিফ্ট এনে কেনে ছাৰ বেয়া আৰু গিফ্ট দিয়াটো এইটো মই দিছো গ আৰম্ভ আৰু অলপৰ নাই এইটো খাচ হোৱা নাই দে ছাৰ তুই দিছা কি ইমান যে লেবেল দি আছ বেলেগ ভাল আছিল হাতী চুলি তম তাৰ ইনভল কি চাবি ছাৰ এইটো এনে আমাতকে যেনিবা খাচ নহয় আৰু আমাৰতো বেছি খাচ হ'ব এইবি হ'ব এইটো দেখা কি কয় দি আছো লাহে কৰি দিম এতিয়া নহয় এইটো ভিডিঅ' দেখিলে শেষ কৰোঁ কাৰণ বেছি দীঘল হ'ব আৰু কিবা কিবি কোৱা গিলা বেয়া নাপাবি চব ধেমালি গিলা আৰু মাজৰ কিছুমান কথা মই নিজকো কৈ লৈছোঁ আৰু সকলোৱে ভাবছে কিজানি গিফ্টটো কি দিল গিফ্টটো আমাৰ ঠিক এনেকৈ আছিল যিটো ভাল লাগছে গোটেই ভিডিঅ'টা বিয়াতকৈও দেখাই দিলোঁ কাৰণ আমি একেলগে বেৰাই ফুৰোঁ না মানে ঘূৰি ফুৰোঁ তাৰ কাৰণে বহুতখিনি ধেমালি কৰি দিলোঁ হয়তো কিবা ক'ব পাৰোঁ চৰি আৰু এইখন কোনো বেলেগ বিয়া নহয় কিনা বিয়া হয় তো বেয়া ভাবি নল'ব কোনেও থ্যাংকস ফৰ ৱাচিং বাই বাই